হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আমি প্ৰত্যেকে জীৱনত সুখী হোৱাটো বিচাৰোঁ বা সুখী হ'ব বিচাৰোঁ, কিন্তু সকলো সুখী হয়নে? চাগে 99.9% মানুহ সুখী নহয়। কিয়? কাৰণ আমি প্ৰত্যেকৰ জীৱনত কি কি পোৱা নাই, কি কি বেয়া হৈ আছে, কি কি বেয়া হ'ব পাৰে সেইখিনি চাওঁ, যাৰ ফলত আমি দুখী হৈ পৰোঁ। আমি যদি এইটো চাব বিচাৰোঁ বা আমি এইখিনি লিখোঁ পেপাৰ পেনত, আমাৰ লাইফত কি কি ভাল হৈ আছে, কি কি আমি লাইফত পালোঁ আৰু কি কি পাব পাৰোঁ, তেতিয়া কিন্তু আমি সদায় সুখী হ'ম। আৰু লাইফটো কেনেদৰে বেটাৰ কৰিব পাৰোঁ। আচলতে আমি লাইফত সকলোৱে পোৱাখিনিক লৈ হেপ্পী হ'ব লাগে আৰু পোৱাখিনিক লৈ আগবাঢ়িব লাগে, আৰু আমি কি কি পাব পাৰোঁ, নিজৰ লাইফক কেনেদৰে বেটাৰ বনাব পাৰোঁ, সেইটোক চোৱাৰ যত্ন কৰিব লাগে। তেতিয়াহ'লে আমি সদায় সকলোৱে হেপ্পী হৈ থাকিব পাৰোঁ। সেয়েহে সকলোৱে নিজৰ পজিটিভিটি দিশখিনিক লৈ আগবাঢ়ক, হাঁহি থাকক আৰু পজিটিভ হৈ থাকক।